সো হেল্ল' হোমিছ, কি খবৰ তোমালোকৰ? বহু দিনৰ মূৰত আজি এনেকৈ ব্লগ বনোৱা টাইপত আজি ভিডিঅ' আৰম্ভ কৰিলোঁ। চ' যোৱা কেইদিনমানৰ পৰা তোমালোকে যদি লক্ষ্য কৰিছা তেনেহ'লে গম পাইছা মই অলপ বেলেগ টাইপৰ ভিডিঅ' দি আছোঁ চেনেলটোত। আগতে মই দিছিলোঁ ৰেণ্ডমলি ব্লগ বা কিবা এটা বস্তু দেখুওৱা বা মই যি কৰি আছোঁ সেইবিলাক দেখুৱাইছিলোঁ। চ' ইতিমধ্যে মোৰ অলপ টপিকটো চেঞ্জ হৈ গৈছে। চ' ইতিমধ্যে মই চেনেলটোৰ লগতো চেঞ্জ কৰিলোঁ। চেনেলটো এতিয়া মই ৰিভাইভ কৰিম বুলি ভাবি আছিলোঁ, যিহেতু বহু দিনৰ পৰা ভিডিঅ' দিয়া নাই। এণ্ড মই ইতিমধ্যে যিহেতু উদ্দেশ্যবিহীন, চ' মই আগতেও কৈছিলোঁ উদ্দেশ্যবিহীনত মই মোৰ লাইফত যি চলি থাকে সেইটো দি থাকিম। চ' মানুহৰ জীৱন সদায় একেই নাথাকে, সদায় সলনি হৈ থাকে। এতিয়া মোৰ এনেকুৱা হৈ গৈছে লাইফটো, মই বাহিৰৰ পিনে ওলাব সময় পোৱা নাই। চ' ইতিমধ্যে মই অলপমান ওলালোঁ আৰু মই কামৰ পৰা আহিলোঁ জাষ্ট। চাব পাৰা মই ইপিনে যাই আছোঁ, ইয়াতে আমাৰ এখন বাগিচা আছে, তাতে বাগিচা চাবলৈ, আৰু পিছপিনে এনেকুৱা ৰাস্তাটো। চ' সেইকাৰণে মই আমাৰ অসমীয়াত মই এইটো চেনেলত মোৰ কণ্টেণ্ট ক্ৰিয়েশ্যন জাৰ্ণিটো, যিটো মই কণ্টেণ্ট ক্ৰিয়েশ্যন 6-7 বছৰৰ পৰা কৰিলোঁ, তাৰ কাৰণে মই মোৰ এক্সপিৰিয়েঞ্চ, মই কি কৰিব লাগিছিল, কি কৰা নাই, কি কৰাত মই ফেইল হৈছোঁ, বহুত চেনেলত এক্সপেৰিমেণ্ট কৰিছোঁ। এতিয়ালৈকে মোৰ 3টা চেনেল ৰানিং চলি আছে ইটোৰ ধৰি। যিহঁতে মোৰ আগৰ পৰা ফ'ল' কৰা সিহঁতে জানা, মোৰ মেইন চেনেলটো যোনটো AL বিকি, মই তাতে এনিমেৰ ৰিকমেণ্ডেশ্যন কৰোঁ, মান বা মাংগা এক্সপ্লেইন কৰোঁ। চ' সেইটো চেনেলো আছে মোৰ। সেইটো চেনেলত মই কেইদিনমানৰ পৰা ভিডিঅ' দিব পৰা নাই, যিহেতু মই এইটো চেনেলত অলপমান বেছিকৈ গুৰুত্ব দি আছোঁ। গুৰুত্বটো দিয়াৰ কাৰণটো হ'ল গুৰুত্ব দিয়াটোৰ কাৰণ হ'ল মই বহুদিনৰ পৰা ভাবি আছিলোঁ অসমীয়াত কিবা এটা ভিডিঅ' বনাব লাগে। কাৰণ অসমীয়াত আমাৰ অসমৰ বহুত এনেকুৱা ল'ৰা ছোৱালী দেখিছোঁ যিহঁতে কণ্টেণ্ট ক্ৰিয়েশ্যন ষ্টাৰ্ট কৰিব খোজে, বাট কণ্টেণ্ট ক্ৰিয়েশ্যন ষ্টাৰ্ট কৰিব নোৱাৰে। বহুত ভয়ত কিবাকিনি কাৰণত কিছুমানে চেনেল ভালকৈ ক্ৰিয়েট কৰিব নাজানে, কিছুমানে ডিম'টিভেট হৈ যায়, কিছুমানে ভাবে কি কণ্টেণ্ট বনাম, কেনেকৈ বনাম, এইবিলাক বহুত কথা আছে। চ' সেইবিলাকৰ ওপৰতে মই ভাবি আছোঁ এইটো চেনেলত মোৰ নিজৰ পাৰ্চনেল লাইফৰ কথাও জনাম, মই সকলোকে চেল্ফ ইমপ্ৰুভমেণ্টৰ কথাও জনাম, যিহেতু কণ্টেণ্ট ক্ৰিয়েশ্যনৰ জৰিয়তে মই বহুত কথা শিকিব পাৰিছোঁ। আৰু যদি সকলো কণ্টেণ্ট ক্ৰিয়েটাৰৰ স্পেচিফিকেশ্যন চোৱা তোমালোকে, এইকেইটামান বস্তু দেখা পাবা। সিহঁতৰ ভিতৰত কমিউনিকেশ্যন স্কিল ভাল হয় সিহঁতৰ, পিছত বডি লেংগুৱেজ ভাল হয়, পিছত সিহঁতৰ কনফিডেঞ্চ লেভেল, এটা কনফিডেঞ্চ ডিফাৰেণ্ট লেভেলত থাকে। চ' সেইবিলাক কেনেকৈ ইম্প্ৰুভ কৰিব লাগে, কণ্টেণ্ট ক্ৰিয়েশ্যন কেনেকৈ ষ্টাৰ্ট কৰিব লাগে, সেইবিলাকৰ ওপৰত মই আজিৰ পৰা এখনৰ পৰা এইটো চেনেলত ভিডিঅ'টো ভিডিঅ' বনাই আছোঁ। বাট মই ইতিমধ্যে চেল্ফ ইমপ্ৰুভমেণ্টৰ কথা কৈ আছোঁ, যিহেতু চেল্ফ ইমপ্ৰুভমেণ্ট ফাৰ্ষ্টতে দৰকাৰী। মই ভিডিঅ' এডিট কৰা নাই, মই ডাইৰেক্টলি ভিডিঅ' বনাই আছোঁ। কেইটামান এনেকুৱা কৰি ভিডিঅ' বনাই আছিলোঁ। চ' সেই ভিডিঅ'বিলাকত মই কৈছোঁ মই কোনো এডিট কৰা নাই, জাষ্ট আহি কিনে মই অলপ ডিপ্ৰেছ হৈ আছিলোঁ, তাৰ কাৰণে ডাইৰেক্ট বকি দিছোঁ। এণ্ড আজিও মই এনেকৈ মোৰ পাৰ্চনেল কথাবিলাক শ্বেয়াৰ কৰি আছোঁ তোমালোকৰ লগত। আৰু যিহেতু মোৰ কেমেৰা কোৱালিটিও ইমান ভাল নহয়, চ' এডজাষ্ট কৰি ল'বা। আৰু বতাহো বলি আছে, চ' চাৰিওপিনে নিয়ৰ পৰি আছে অলপ চলপ। মোক ঠাণ্ডাও লাগি আছে, যিহেতু আবেলি হৈছে, 4:30 বাজিছে এতিয়া। চ' মেইন কথাটো হ'ল মই চাব আহিছিলোঁ এই বাগিচাখন। এইখন বাগিচা কৰিছিলোঁ আমি, মাজেদি এই যে তামোলবিলাক আছে ইপিনে আমাৰ, আৰু সিপিনে বেলেগ কিহৰে আমাৰ জেঠাহঁতৰ দাদাৰ। চ' সিপিনে সিহঁতে লবাৰ খেতি কৰিছে, আৰু আমি ইয়াতে তামোল খেতি কৰিছোঁ। এইবিলাক চাব পাৰা তোমালোকে। তামোলবিলাকৰ অৱস্থা অলপ বেয়া হৈ আছে, চ' সেইকাৰণে ইয়াতে বহুত ঘিৰি দিছোঁ। এইবিলাক নেটেৰে এইবিলাক দুটাকৈ কি দিছোঁ। তথাপিও ছাগলী গৰু সোমাই কেনে এইবিলাক কলগা গছ দিছিলোঁ, এইবিলাক তামোলবিলাক খাই থাকে। চ' সেইটোৱে মায়ে কৈ থাকে চাব যোৱা আহিব সময়ে নহয়। দিনটোত মই কাম কৰোঁ বা কলেজ যাওঁ, তাৰপিছত আবেলি হ'লেতো আবেলি টাইপত ঘৰত যাই পাওঁ, ভাগৰ লাগে, অলপ ৰেষ্ট কৰোঁ, মোবাইল চাওঁ। তাৰপিছত সন্ধিয়াৰ পৰা স্ক্ৰিপ্টিং আৰম্ভ কৰি দিওঁ, কণ্টেণ্ট বিচাৰি ফুৰোঁ, ভিডিঅ' ৰেকৰ্ড কৰোঁ, এডিট কৰোঁ, আপলোড কৰোঁ, থাম্বনেইল বনাওঁ। এইবিলাক কৰোঁতে মোৰ ৰাতি 2টা বাজি যায়। 2টা বজাত শুওঁ আৰু উঠোঁ 10টামান বজাত। চ' এইবিলাকে চলি আছে জীৱনটোত এতিয়া। মই তাৰ কাৰণে বহুত জাষ্ট ভিডিঅ' কনচিষ্টেঞ্চিৰ কাৰণে মই ভিডিঅ'বিলাক আপলোড কৰি আছোঁ। চ' আজি ভাবিলোঁ কিমাননো তেনেকৈ থাকিম, আজি অলপমান ওলাই আহিলোঁ, আৰু অকলে এনেকৈ বহু দিনৰ মূৰত ভাবিলোঁ তোমালোকৰ লগত নিজৰ অলপমান কিছুমান কথা শ্বেয়াৰ কৰোঁ, নিজৰ পাৰ্চনেল লাইফত কি চলি আছে।
এয়া চলি আছে আৰু জীৱনটোত অকলে আছোঁ, অকলে আগুৱাই যাব লাগে। বহুত মানে টাইম দিলোঁ কণ্টেণ্ট ক্ৰিয়েশ্যনত, বাট ভালকৈ দিয়া নাই কেতিয়াও। চ' এতিয়া ভাবিছোঁ ভালকৈ দিম, যিহেতু লাগি আছোঁ, এতিয়া শিকিছোঁ সকলোবোৰ কথা, কেনেকৈ কি কৰিব লাগে জানিছোঁ। চ' এতিয়াতো পিছুৱাই যোৱাৰ কোনো কথাই নাই। চ' তাৰ কাৰণে মই এতিয়া ভালকৈ কৰিম আৰু এইখন এখন বাগিচা চাব পৰা তোমালোকে, মানে সেইফালেখনতো আমাৰ ক'লোঁ, মানে এইখনতো আমাৰ, আৰু সিপিনে জেঠাহঁতৰ, আৰু এইখন পূৰা মানে এনেকৈ বহুত ডাঙৰ, এই নীলা তাতে দেখিব পাইছা নে নাই, সেই নীলা আছে নেট। ইয়াতো এইবিলাক তামোল আৰু ৰবৰ খেতি কৰা আছে। এইবিলাক তামোলবিলাক মানে কি ক'ম, পানী নোহোৱাৰ কাৰণে মানে, আৰু ইয়াতে কোনো কি নাই ন, তাৰ কাৰণে অলপ বেয়া হৈ গৈছে। চ' এইখন বাগিচা হ'ল আমাৰ গাঁৱৰ, আমাৰ ৰাইজৰ। চ' এইখন বনাইছে আৰু ইয়াত আমাৰখন। চ' এয়াই তোমালোকক অলপমান লাইফ আপডেট দিবলৈ আছিল, আৰু বহুদিন ধৰি এনেকুৱা ভিডিঅ' বনোৱা নাছিলোঁ। চ' বনাই দিলোঁ আজি। আশা কৰিছোঁ সকলোৱে ভালে আছা, ভালে থাকা। 2026 ষ্টাৰ্ট হ'লহি, সকলোৱে নিজৰ কাম কৰি যোৱা, আগুৱাই যোৱা। আৰু যদি কণ্টেণ্ট ক্ৰিয়েশ্যনৰ ওপৰত বা নিজৰ চেল্ফ ইমপ্ৰুভমেণ্টৰ ওপৰত যদি তোমালোকে ইণ্টাৰেষ্টেড হোৱা, তেনেহ'লে মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা। কাৰণ মোৰ এই চেনেলটোত মোৰ লাইফৰ কথা, কেনেকৈ আগুৱাই যাব লাগে, মানুহে কেতিয়া কেনেকুৱা ধৰণৰ ফিল কৰে। এতিয়া সকলো টাইমতে মানুহে ছেইম কণ্ডিশ্যন নাথাকে, বাট আমি যদি ছাকচেছ এচিভ কৰিব লাগে, তেনেহ'লে আমি যিমান যি নহওক, আমি যিমান ডিপ্ৰেছ নহওক, যিমান ভাগৰ নালাগক, আমাৰ যিমান মন বেয়া নহওক, আমি নিজৰ কাম কৰি যাব লাগিব। আৰু কণ্টেণ্ট ক্ৰিয়েশ্যনত মই এইটোও শিকিলোঁ, কণ্টেণ্ট ক্ৰিয়েশ্যনত মই যিমান এক্সপেৰিমেণ্ট কৰিলোঁ, যিমান ট্ৰাই কৰিলোঁ বেলেগ চেনেলত, মই সকলোতে যেতিয়া মই মাজে এনেকুৱা এটা টাইম আহে, যেতিয়া সকলোকে কণ্টেণ্ট ক্ৰিয়েশ্যন কৰিব মানে মন যাই থাকে, তেতিয়া ময়ো তেনেকুৱা সেইখিনি টাইমত সকলোৱে ষ্টাৰ্ট কৰে। তেনেকুৱা ময়ো কৰিছিলোঁ, ময়ো কৰি থাকোঁ, মানে মাজে বহুত ফ্ৰী টাইম পাওঁ। চ' বনাই থাকোঁ, আৰু টাইম মানে অলপমান ভাগৰ লগা হয়, কাম বেছি বাঢ়ি যায়, তেতিয়া আৰু কুইট কৰি দিওঁ। যিমান এক্টিভ অডিয়েঞ্চ আছিল আৰু গুচি যায়। তাৰপিছত আৰু কেইমাহমানৰ পিছত মই আৰু কষ্ট কৰোঁ, আৰু এই জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিব লাগে। তেনেকুৱা কৰোঁতে এটা চেনেল ডেট হৈ যায়, আৰু তাৰপিছত আৰু এটা নতুন চেনেল খোলোঁ, তাতেও তেনেকুৱা কৰোঁ। চ' কৰোঁতে মানে এতিয়া বুজিলোঁ, যিটো কৰা কনচিষ্টেঞ্চিৰে কৰিব লাগে। কাৰণ কণ্টেণ্ট ক্ৰিয়েশ্যনত সকলোৱে কয় কনচিষ্টেঞ্চি। তেতিয়া মই বুজা নাছিলোঁ যে কনচিষ্টেঞ্চি ইমান এটা কিয় দৰকাৰী। মোৰতো ভিডিঅ'বিলাক আছে, এইবিলাকত ভিউ গ'লেতো আৰু বনাই থাকিম। বাট তেনেকুৱা নহয়, ষ্টাৰ্টিঙত ভিউ যাওক নাযাওক বনাব লাগিব। যিহেতু মোৰ এম্পায়াৰটো মোক বিল্ড কৰিব লাগিব, মোৰ সপোন বহুত ডাঙৰ, বহুত লং টাইম লাগে মোক চলিব লাগিব। চ' সেইকাৰণে মই আছোঁ আৰু লাগি, আৰু বহুতে ব্লগিং কৰিব ভয় খায়। চ' মানে বেয়া লাগে, মানুহৰ আগত অলপ বাট ইচ্ছা যায়, সিহঁতৰ নোৱাৰে। চ' তাৰ কাৰণে মই তোমালোকক এইটো ভাল আইডিয়া দিছোঁ, যিকোনো এটা টপিক উঠোৱা, এনেকুৱা খালী ঠাই দেখা য'ত কোনেও নাই, পূৰা দূৰ দূৰণিলৈকে সকলোৰে ওচৰে পাজৰে থাকিব, বা নিজৰ ৰুমৰ ভিতৰতে, ঘৰৰ ভিতৰতে, তাতেতো তোমাক লাজ কৰিবলগীয়া একো নাই ন। যেনেকুৱা মই নিজৰ ৰুমটোতে ৰাতি ভিডিঅ' ৰেকৰ্ড কৰিলে, নিজৰ ৰুমটোতে 12টা-1টা বজাত মাইকটো লৈ কেনে, মোবাইলটো লৈ কেনে যি মনত আহে তাকে বকি দিওঁ, তেনেকুৱা কৰা। আৰু নহ'লে যদি তোমাৰ ওচৰে পাজৰে এনেকুৱা ঠাই আছে, তেনেহ'লে তাতে যাই কেনে এনেকৈ যিকোনো এটা টপিকৰ ওপৰত, বা বহি কোনোবা গছৰ তলত বহি, য'ত এনেকুৱা ধুনীয়া বতাহ বলি আছে, মজাকৈ যদি তোমালোকে বহি কেনে কৰিব বিচাৰিছে, মজাকৈ ষ্টেণ্ড এটা ৰাখি কেনে, বা মোবাইলটো ক'ৰবাত থৈ কেনে, মাইক এটা বা লৈ কেনে, বা নল'লেও হয় এনেকুৱা জেগাত। চ' আৰামছে তোমালোকে ভিডিঅ' ৰেকৰ্ড কৰিব পাৰা, নিজৰ প্ৰেক্টিছ কৰিব পাৰা। আৰু ৰুমত হ'লেতো ক'বই টেনশ্যনে নাই, ক'ব লগা নাই। বাট যি কি নহওক, মোক এনেকুৱা ঠাইত মানে ভিডিঅ'বিলাক বনাই বেছি ভাল লাগে। তাৰ কাৰণে মই আজি ভাল লাগিল বহুদিনৰ মূৰত ভিডিঅ'টো বনাই। চ' আশা কৰিছোঁ সকলোৱে ভালে আছা, ভালে থাকা, আগুৱাই যোৱা, মোকো লগত লৈ যোৱা। ইমানে আছিল আজিৰ ভিডিঅ'টো। লগ পাম আকৌ এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই।